নমস্কাৰ মই জেহেৰুল আপোনালোকে চাই আছে জেআই কনভাৰচেশ্যন আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যে কিদৰে একেবাৰে সহজতে মেথছ কৰিব পাৰি সাধাৰণতে আমি ক্যালকুলেটৰ ইউজ কৰিলেও বহুত নাম্বাৰবিলাক ক্লিক কৰি কিনে আমি মেথছ কৰিব লাগে বা সাইন্টিফিক ক্যালকুলেটৰ ইউজ কৰিলেও আমি বহুত নাম্বাৰ মানে ক্লিক কৰি কিনে আমি মেথছ কৰিব লাগে আজি আমি বহুত ধুনীয়া উপায় এটা লৈ আহিছোঁ যে আপুনি কিদৰে একেবাৰে সহজতে মেথছ কৰিব আপুনি যদি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আমি বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আপুনি প্ৰথমতে প্লে ষ্টৰত যাওক প্লে ষ্টৰত যাই আপুনি ইয়াতে ফটোমেট বুলি সাৰ্চ কৰক ফটোমেট বুলি সাৰ্চ কৰাৰ পিছত মই অলৰেডি ইনষ্টল কৰিছিলোঁ সেইকাৰণে মই ইনষ্টল কৰিব লগা হোৱা নাই মই ওপেন কৰিলেই হ'ল এই এপটো 10 মিলিয়ন মানুহে ডাউনলোড কৰিছে ইয়াৰ ৰেটিং 4.6 ইয়াৰ ৰিভিউবিলাক খুব ভাল হয় আৰু আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে এইটো খুব ধুনীয়া এপছ হয় বিশেষকৈ ষ্টুডেণ্টবিলাকৰ কাৰণে মেথছ কৰা ষ্টুডেণ্টবিলাকৰ কাৰণে মই ওপেন কৰিছোঁ ওপেন কৰাৰ পিছত এনেকুৱা কেমেৰা এটা খোল খাব আপুনি ইচ্ছা কৰিলে কেমেৰাটো ডাঙৰ কৰি ল'ব পাৰিব ইচ্ছা কৰিলে সৰু কৰি ল'ব পাৰিব মই ডাঙৰ কৰি লৈছোঁ আপুনি এতিয়া যিকোনো মেথছ আপুনি কৰিব মই কেইটামান মেথছ লিখি থৈ দিছোঁ সেইকেইটা মই কৰি দেখুৱাম আপোনাক প্ৰথমতে আপুনি কেমেৰা অন হোৱাৰ পিছত আপুনি মেথছটো এনেকৈ দিব মই ইয়াত মেথছটো ৰাখি থৈছোঁ ইয়াতে এনেকৈ মেথছটো অলপ টাইম ৰখি থাকিব ইয়াতে আহি গৈছে এনসাৰ এইটো এনসাৰ আহি গৈছে বৰ্তমান এই এনসাৰটোৰ ডিটেইলছ চাব লাগিলে আপুনি ইয়াতে যাব লাগিব যাই কিনে ইয়াতে ডিটেইলছটো চাব পাৰিব ইয়াত গ্ৰাফ বা কেনেকৈ মেথছটো হ'ল গোটেই ডেছক্ৰিপশ্যনখিনি আহিব আৰু ইয়াতকৈ মই টান মেথছ এটা লৈ আহিছোঁ সেইটো আপুনি চাব -36 আহি গৈছে তাৰপিছত এইটো মেথছ চাব 100 × 349 জাষ্ট স্কেন হ'লেই হ'ল মেথছটো হৈ যায় তাৰপিছত আৰু এটা মেথছ ৰাখি দিছোঁ মই ইয়াতে দীঘল এইটো অলপ ডাঙৰ চলিৰ প্ৰব্লেম হয় ইয়াতে আপুনি এনেকৈ অকণমান টাইম ৰখি থাকিব তাৰপিছত মেথছটো হৈ যাব আপুনি সাধাৰণতে মেথছবিলাক কৰোঁতে খুব পৰিপাটিকৈ লিখিব আখৰবিলাক আৰু আখৰবিলাক স্পষ্ট লিখিব আৰু ইয়াতকৈ টান মেথছ আমি কৰিবলৈ লৈছোঁ বৰ্তমান এই মেথছটো আপুনি চাওক ইয়াতে আহিয়ে গৈছে তাৰ তলৰটো চাওক আপুনি তলৰটো আহি যাব ইয়াতে ধুনীয়াকৈ তলৰটো আহি যাব অকণমান ডাঙৰ কৰি ল'ব লাগিব বক্সটো তলৰটো আহি গৈছে আহি যাব অলপ ডাঙৰ কৰি ল'ব লাগিব অলপ আহি গৈছে আৰু এটা ডাঙৰ মেথছ ৰাখি থৈছোঁ মই এইটোও আহি যাব আহি গৈছে ধুনীয়াকৈ তাৰ তলত আৰু এটা মই ৰাখি থৈ দিছোঁ এইটোও আপুনি ধুনীয়াকৈ কৰিব পাৰিব অলপ দীঘল হয় মেথছটো তো সেইকাৰণে অলপ অন্তৰৰ পৰা ল'ব লাগিব লগা হৈছে এইবিলাক গোটেই ডিটেইলছখিনি আপুনি ইয়াতে যাব ইয়াৰ কাৰ চিনডালত আছে কাৰ চিনডালত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে ডিটেইলছখিনি পাব সলভিং ষ্টেপছ আপুনি কিদৰে মেথছটো হ'ল কেনেকৈ হ'ল ইয়াতে গোটেইখিনি ডিটেইলছ পাব প্ৰথমতে এনেকুৱা আহিল তাৰপিছত এনেকুৱা আহিল তাৰপিছত এনেকুৱাকৈ যাব আপুনি এই
গোটেই ডিটেইলছখিনি ইয়াতে পাই যাব আপুনি কি মেথছ কৰিলে আপুনি ডিলিট কৰি দিব পাৰিব ডিটেইলছখিনি ডিলিট কৰি দিয়া হয় অলৰেডি আকৌ এইখিনি আপুনি ইয়াতে আহিছে গ্ৰাফখিনি আহিছে এনেকৈ মেথছ কৰিব পাৰিব আপুনি খুব ভাল হয় এইটো এপছ আপুনি ডাউনলোড কৰিব আপুনি মেথছ কৰিব পাৰিব খুব সহজত মেথছ কৰিব পাৰিব আৰু ইয়াৰ পৰা বুজিবও পাৰিব মেথছটো কেনেকৈ হ'ল শিকিবও পাৰিব বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক দিব আৰু যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কিবা যদি কুৱেশ্যন কৰিব লগা আছে মোক কমেণ্ট কৰক আমি এনেকুৱা ভিডিঅ' প্ৰায়ে আপলোড কৰোঁ ধন্যবাদ আজিলৈ ইমানে সামৰিছোঁ ধন্যবাদ